নমস্কাৰ আজিৰ এই ভিডিওটো জানো আহক অনামিকা আঙুলিৰ ৰহস্যৰ বিষয়ে যেটো অনামিকা আঙুলি আছে মই ইয়াতে দেখাই দিছো আপোনালোকক এইটো হৈছে আপোনালোকৰ অনামিকা আঙুলি এইটো অনামিকা আঙুলি আৰু এইখিনি হৈছে আপোনালোকৰ ৰবি ক্ষেত্ৰ বা সূৰ্য ক্ষেত্ৰ বুলি কোৱা হয় আজিৰ এই অনামিকা আঙুলিটোৰ প্ৰকাৰ অনুযায়ী অৰ্থাৎ অনামিকা আঙুলিটো দীঘল হলে কেনেকুৱা হ'ব চুটি হলে কেনেকুৱা হ'ব বেকাবেকি হলে কেনেকুৱা হ'ব এই সকলোবিলাক দিশ আজিৰ এই ভিডিওটোত বিশদভাৱে আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিওৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব সো প্ৰথমতে জানো আহক অনামিকা আঙুলিটো এই অনামিকা আঙুলিটো যদি সিধা হয় আৰু অনামিকা আঙুলিটো যদি কোনো ধৰণৰ বেকাবেকি না থাকে আৰু যদি দৈৰ্ঘ্যটো প্ৰায় মধ্যমা আঙুলিৰ সমান হ'ব যায় আছে যিমানে অনামিকা আঙুলিটো দীঘল হ'ব সেইটো ক্ষেত্ৰত কেনেকুৱা কি হ'ব মই আপোনালোকক এতিয়া মই জনাই আছো অনামিকা আঙুলিটো দীঘল আৰু যদি মজবুত হয় তাৰমানে বেকাবেকি যদি না থাকে তেতিয়া হলে এই সকল ব্যক্তিৰ জয়ৰ অভিলাষ বহুত থাকে তাৰমানে যিকোনো এটা কাম কৰিলে তাতে হাৰ জিকা হাৰি গল বা পৰাজিত হল বা জিকিলে এইটোৰ প্ৰতি তেওঁলোকৰ বিশেষ মানে নজৰ থাকে তেওঁলোকে পৰাজিত হবলৈ বিশেষ দিগদাৰ পায় তেওঁলোকে সদায় জয়ৰ অভিলাষ থাকে তেওঁলোকে জয়ৰ প্ৰতি বিশেষ আকৰ্ষণ থাকে সমাজত তেওঁলোকৰ জনপ্ৰিয়তা বহুত থাকে এইটো সূৰ্যৰ আঙুলি হয় ঠিক আছে সূৰ্য ক্ষেত্ৰৰ ওপৰতে থকা আঙুলি হয় সূৰ্যৰ ফালৰ পৰা আহে সামাজিক প্ৰতিষ্ঠা বা অনুশাসন বা চৰকাৰী যিবিলাক ডাঙৰ পদ আছে উচ্চপদস্থ বিষয়া সো ৰাজহুৱা খণ্ডত তেওঁলোকে অধিক ফল লাভ কৰে তেওঁলোকৰ সমাজত জনপ্ৰিয়তা থাকে ডাঙৰ যিবিলাক সেলিব্ৰিটি থাকিব যেনেকুৱা বলিউডৰে হওক বা আপোনাৰ অসমীয়াই হওক এই যিবিলাক ডাঙৰ সেলিব্ৰিটি থাকে তেওঁলোকৰ এই যেটো অনামিকা আঙুলি থাকে মজবুত থাকিব সূৰ্য ক্ষেত্ৰটো এইখিনি সূৰ্য ক্ষেত্ৰ কৈছিল নহয় সূৰ্য ক্ষেত্ৰটো বা ৰবি ক্ষেত্ৰটো মজবুত থাকিব বিশেষ দ বা ইয়াতে কটাকটি কোনো ধৰণৰ চিন যাতে নাথাকে আৰু ইয়াতে আৰু চাব যদি ৰবি ক্ষেত্ৰত আপোনালোকৰ ৰবি ৰেখাডাল যদি ভালদৰে স্পষ্টভাৱে যদি থাকে মই এই সেউজীয়া ৰঙেৰে দেখাই দিছো এনেকুৱাকৈ থাকিলে তেওঁলোকে সামাজিক জনপ্ৰিয়তা বহুখিনি লাভ কৰে ডাঙৰ সেলিব্ৰিটি হ'ব পাৰে উচ্চপদস্থ বিষয়া হ'ব পাৰে আৰু সৰ্বজন পৰিচিত আৰু সকলোৰে পৰিচিত তেওঁলোক পাব্লিক ফিগাৰ এজন ৰাজহুৱা খণ্ডৰ ব্যক্তি হিচাপে পৰিগণিত হয় এজন ভাল অভিনেতা হ'ব পাৰে উপদেশক হ'ব পাৰে তাৰমানে এডভাইজৰ হ'ব পাৰে ৰাজনেতা বা যিখন পলিটিকেল লিডাৰ যিসকল থাকে ধৰ্মশাসক তাৰমানে যিবিলাক ধৰ্ম ৰিলেটেড গুৰু থাকিব তেওঁলোকৰ ক্ষেত্ৰত এই যেটো অনামিকা আঙুলিটো সুসংগঠিত আৰু মজবুত আৰু দীঘল হয় কিন্তু যদি ব্যক্তিগত খণ্ডত বা প্ৰাইভেট অনুষ্ঠানত তেওঁলোকে কাম কৰিবলগীয়া হয় বা কাৰোবাৰ পাৰ্সোনেল সেক্ৰেটাৰী হিচাপে কাম কৰিবলগীয়া হয় তেতিয়া হলে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হয় কিয় কৈছো কাৰণ তেওঁলোকে সদায় স্বতন্ত্ৰভাৱে কাম কৰিব বিচাৰে তেওঁলোকে যিমান ওপৰৰ পদত থাকিব সিমানখিনি ভাল পাৰফৰ্ম কৰিব কিন্তু তেওঁলোকক যদি আনৰ তলতীয়াভাৱে ধৰি লওক এই আঙুলিটো যাৰ দীঘল থাকে তেওঁ যদি কাৰোবাৰ পাৰ্সোনেল সেক্ৰেটাৰী হিচাপে কাম কৰিবলগীয়া হয় কাৰোবাৰ মানে কথা মতে যেটো কাম কৰিবলগীয়া হয় তেতিয়া হলে তেওঁলোকে ভাল পাৰফৰ্ম কৰিব নোৱাৰে এতিয়া আহিছো যদি এই আঙুলিটো দীঘল হয় কিন্তু বেকাবেকি হয় আঙুলিটো দীঘল আছে কিন্তু যদি ধৰি লওক বেকাবেকি হৈ যায় তেতিয়া কেনেকুৱা হ'ব আৰু কিছুমানৰ ক্ষেত্ৰত দেখিবলৈ পাৰিব মধ্যমা আঙুলি পিনে না যায় এনেকুৱাকৈ বাহিৰৰ পিনেও হালি যাব পাৰে অলপ তাৰমানে বেন যিবিলাকৰ থাকে ইফালেও বেকা হ'ব পাৰে বা ইফালেও বেকা হ'ব পাৰে সো এই সকল ব্যক্তিৰ যাৰ মানে এই দীঘল হয় আঙুলিটো কিন্তু বেকাবেকি হয় তেতিয়া হলে গম পাব যে এওঁলোক খুব এগ্ৰেছিভ হয় এওঁলোকে তাৰমানে সব ক্ষেত্ৰতে যেটো আক্ৰমণাত্মক ভংগীৰে মানে আগবাঢ়িব খোজে বা ডমিনেটিং স্বভাৱৰ হয় এওঁলোকে আনক কন্ট্ৰোল কৰিব বিচাৰে আৰু এওঁলোকে নিজৰ বছৰ যোন থাকিব তেওঁৰ ধৰি লওক যি অনুষ্ঠানতে কাম কৰিব তেওঁৰ ওপৰৰ যেটো ধৰি লওক বছ থাকিব তেওঁৰ মানে আদেশ অৱমাননা কৰাৰ ক্ষেত্ৰত দেখা যায় আৰু এনেকুৱা আঙুলি থাকিলে আপোনালোকে বুজিব পাৰিব যে প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ লাভ বা ৰোমাঞ্চৰ ক্ষেত্ৰত এওঁলোকে অত্যাধিক টকা পইচা খৰচ কৰাটো দেখা গৈছে আৰু এওঁলোকে জুৱা বা লটাৰীৰ প্ৰতিও এওঁলোকৰ আসক্তি বাঢ়ে সো আপোনালোকৰ যদি এনেকুৱাকৈ অলপ ধৰি লওক বেকা আঙুলি আছে তেতিয়া হলে আপোনালোকে জুৱা লটাৰীৰ পৰা দূৰত থাকিব প্ৰেমৰ ক্ষেত্ৰত বিশেষ টকা পইচাৰ ক্ষেত্ৰত অলপ নজৰ দিব কিমান খৰচ হৈ আছে কিমান কি হৈছে নহলে আপোনালোকৰ সেভিংস খালি হ'ব পাৰে এনেকুৱা বেকা বা বিকৃত যিসকলৰ আঙুলি থাকিব তেওঁলোকৰ টকা পইচাৰ ভৰাল তেওঁলোকক গতাব নালাগে বা ধন সঞ্চালন কৰিবলৈ দিব নালাগে অৰ্থাৎ আপোনালোকে যদি কিবা এটা বেংকত কাম কৰি
কৰি আছে বেংকৰ যিটো মেনেজাৰিয়েল পোষ্টত এনেকুৱা মানুহ থাকিলে টকা পইচাৰ মানে ধৰি লওক অপচয় হয় আপোনালোকে যদি ক্ষুদ্ৰ গোট এটা চলাই আছে তেওঁলোকৰ তেতিয়া তাৰ ধন ভৰালে আপোনালোকে নাপাতিব নহলে মানে আপোনালোকৰ টকাৰ অবাবত ব্যয় হ'ব সো আজিৰ এই ভিডিওটোত মই আপোনালোকক যিটো অনামিকা আঙুলিৰ প্ৰকাৰ অনুযায়ী কেনেকুৱা কি হলে ভাল হ'ব মই আপোনালোকক জনালো আঙুলিটো যিমানে সুদৃঢ় হ'ব যিমানে মজবুত হ'ব সিধা হ'ব বা দীঘল হ'ব সিমানে আপোনালোকৰ এই যিখিনি ভাল গুণ কৈছিলো বা জনপ্ৰিয়তা বা সামাজিক ক্ষেত্ৰত বা ৰাজহুৱা ক্ষেত্ৰত চৰকাৰী ক্ষেত্ৰত উচ্চপদস্থ বিষয়া বা সৰ্বজন পৰিচিত পাব্লিক ফিগাৰ বা এজন ভাল অভিনেতা উপদেশক ধৰ্মসাহক এইবিলাক হ'ব পাৰিব ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ